হাবি বৰঙাবাৰীৰ মাজত থকা ভিলেজ লাইফৰ ভিতৰলৈ আহকচোন বাৰু যাওঁ। ইয়াতনো কি আছে সকলোৱে চাওঁ। সেয়েহে এই ভিলেজ লাইফত আপোনালোকে আহিব হ'লে প্ৰথমতে 50 টকাকৈ এণ্ট্ৰি ফিজ কৰিব লাগিব। তাৰ পাছত চাব ইমান ধুনীয়া ধুনীয়া যে ইয়াত বস্তু দেখা পাব। প্ৰথমতে মই দেখাইছোঁ চাওকচোন, এইটো বুদ্ধদেৱৰ মূৰ্তি সঁচাকৈ ভাল লগা নাইনে বাৰু। তাৰ পাছত চাওক, এইখন হৈছে জুচ বাৰ। আপোনালোকৰ নিজৰ মন পচন্দৰ মতে আপোনালোকে জুচ খাব পাৰিব। তাৰ পাছত এইফালে আপোনালোকে আহি ভাগৰ লাগিলে জিৰণি ল'ব পাৰিব। তাৰ পাছত মই দেখাইছোঁ চাওকচোন, সেই ভিলেজ লাইফৰ ভিতৰতে থকা এইটো নামঘৰ। ইয়াত থাপনা পাতি থোৱা হৈছে। তাৰ পাছত এইফালে চাওকচোন, এইটো হৈছে চুইমিং পুল। এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে বনোৱা হৈছে। সৰু ল'ৰা ছোৱালীয়ে গৰমত এইটো ধুনীয়াকৈ চুইমিং পুলত গা ধুই খেলি কৰি থাকিব পাৰিব, একেবাৰে ভাল পাব। তাৰ পাছত আমি এতিয়া ডাঙৰ চুইমিং পুললৈ আহিছোঁ, যিহেতু ডাঙৰ মানুহে গা ধুব আহে এইটোত, আৰু ডাঙৰ মানুহৰ কাৰণে সজোৱা হৈছে। এই চুইমিং পুলৰ ওচৰতে আপোনালোকৰ চেঞ্জিং ৰুমো আছে। আপোনালোকে কাপোৰ চেঞ্জ কৰিও ধুনীয়াকৈ ইয়াত গা ধুই আকৌ কাপোৰ চেঞ্জ কৰি ঘৰলৈ যাব পাৰিব। তিতা গাই নাথাকিলেও হ'ব। চাওকচোন বাৰু, চুইমিং পুলটো দেখিয়ে গা ধুও লাগিছে নহয়নে? ইমান গৰমতনো কোনে গা ধুব নিবিচাৰিব। তাৰ পাছত এইফালে চাওক, এইফালে এইকেইটা হৈছে অতিথি ৰুম। দূৰ দূৰণিৰ পৰা অতিথিসকল আহে যেতিয়া এই ৰুমত ধুনীয়াকৈ থাকিব পাৰিব। চাওকচোন, অতিথি ৰুমকেইটা ইমান ধুনীয়া। বাহিৰৰ পৰা যিমান ধুনীয়া, এই ভিতৰতো বহুত ধুনীয়াই হয়। তাৰ পাছত এই ঠাইখিনিত চাওক, এই ঠাইখিনিত য়োগা কৰে আৰু সৰু সৰু ল'ৰা ছোৱালীৰ বাবে এই খেলা বস্তু আছে। মোৰ চাওকচোন, এই সৰু অভ্যাসটো নাযাবই আৰু মই ভাল পাওঁ এনেকৈ থাকি, সদায় হাঁহি ফূৰ্তি কৰি ভাল পাওঁ। সেয়েহে ময়ো ভণ্টিৰ লগত অলপ খেলিলোঁ আৰু ভিডিঅ' কৰিব দিলোঁ। ডাঙৰ পুখুৰীৰ মাজত এয়া চাওকচোন, চাং বান্ধি দিছে আৰু ইয়াত ফটো উঠিবলৈ ইমান ধুনীয়া নহয়নে বাৰু? ইয়াত ফটো উঠিবলৈ একেবাৰে ভাল। আৰু তাৰ পাছত এয়া চাওক, হাৰ্টৰ তলতো ফটো উঠিব পাৰি। ইয়াত ৰেষ্ট লৈ বহিব পাৰি। তাৰ পাছত এইটো ৰেড হাৰ্ট হয়, ইয়াতো ধুনীয়াকৈ ফটো উঠিব পাৰি। আমি উঠিছোঁ। তাৰ পাছত এয়া মহাদেৱৰ মূৰ্তি। আপোনালোকে যদি সেৱা কৰিম বা পূজা অৰ্চনা কৰিম বুলি ভাবি ইয়ালৈ আহিব পাৰে। আৰু এয়া চাওক, ধুনীয়াকৈ খেৰেৰে ইমান ধুনীয়াকৈ যে এইকেইটা ঘৰ সাজিছে নহয়নে বাৰু? ইয়াত আপোনালোকৰ নিজৰ প্ৰিয়জনৰ লগত অলপ সময় কটাব পাৰিব। সেয়েহে আপোনালোকৰ যদি আহিব মন আছে, এই ভিলেজ লাইফলৈ আহিব পাৰে। আৰু ইয়াত বহুতো ধৰণৰ সুবিধা আছে। এই গোটেই ঠাইখিনি ঘূৰোঁতে যদি আপোনালোকৰ ভোক লাগে, তেনেহ'লে ইয়াত চাওক খোৱা ব্যৱস্থাৰো আছে। আপোনালোকে এই ৰেষ্টুৰেণ্টত খাবও পাৰিব। আজিলৈ বাই।